নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল গোপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিব। গতিকে বলক মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, PMAOৰ ফালৰ পৰা এটা বহুত ভাল খবৰ। 2022-23 PMAOই চৰকাৰী ঘৰৰ এখন নতুন লিষ্ট প্ৰকাশ পাইছে। এই লিষ্টখন প্ৰকাশ পাইছে 12 আগষ্ট 2022। প্ৰিয় বন্ধু বান্ধৱীসকল, 12 আগষ্টত ওলোৱা লিষ্টখনত আপোনাৰ নাম থাকিব পাৰে, আৰু যদি এই লিষ্টখনত আপোনাৰ নাম থাকে তেতিয়া আপুনিও PMAOৰ চৰকাৰী ঘৰৰ নামত 1,20,000 টকা লাভ কৰিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনাৰ লিষ্টখনত নাম থাকে তেতিয়া আপোনাৰ টকাটো কিন্তু জব কাৰ্ডৰ আণ্ডাৰতহে সোমাব। গতিকে আপোনালোকৰ যদি জব কাৰ্ড নাই, সোনকালে জব কাৰ্ডখন বনাই লওক। আপোনালোকে জব কাৰ্ডখন ক'ত বনাব? পঞ্চায়তত গৈ আপোনালোকে আপোনালোকৰ জব কাৰ্ডখন বনাই লওক। এতিয়া চাওঁ আহক লিষ্টখন কেনেকৈ চাব। গতিকে বলক লিষ্টখনৰ প্ৰচেছটো কেনেকৈ চাব গোটেইখিনি চাই লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যিকোনো এটা চাৰ্চ বাৰত চাৰ্চ কৰিব, NREGA বুলি চাৰ্চ কৰিব। যিকোনো এটা ব্ৰাউজাৰত NREGA বুলি চাৰ্চ কৰাৰ পিছত ঠিক আপোনালোকক এইটো পেজলৈকে লৈ আহিব। ইয়াতে দেখিব পাব ৰিপৰ্টছ বুলি এটা অপশ্যন আছে। এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। এই ৰিপৰ্ট অপশ্যনটোত ক্লিক লগাব। ইয়াতে টিক লগোৱাৰ পিছত আপোনালোকে এই পেজটোলৈকে লৈ আহিব। ইয়াতে কেপচা কোডটো বহাব লাগিব আপোনালোকে, ছেম টু ছেম মানে ইয়াতে হোৱাট উইল বি এইটো যোগ কৰি পেলাই কিমান হয় আপোনালোকে সেইটো বহাই দিব। ইয়াতে সকলো তাতে বেলেগ বেলেগ ধৰণে ওলাব। গতিকে আপোনাৰ তাত যি ওলায় সেইমতে আপোনালোকে প্লাছ বা মাইনাছ কৰি যি হয় আপোনালোকে সেইমতে কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহোৱাৰ পাছত আপোনালোকে ইয়াতে দেখিব পাব ফাইনেন্সিয়েল ইয়াৰ 2022-2023। ইয়াতে আপোনালোকে একো কৰিব নালাগে, 2022-2023 ইয়াতে এইটো তেনেকৈ থাকিব দিব। ইয়াতে ষ্টেটটো চিলেক্ট কৰিব আপোনালোকে আছাম বুলি চিলেক্ট কৰাৰ লগে লগে তলত ইয়াতে চাওক বহুকেইটা অপশ্যন ওলাব। তললৈকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি যোৱাৰ পাছত ইয়াতে চাওক R29, ইয়াতে তলত দেখিব পাব 3 নম্বৰ অপশ্যনটো PMAYG। এই অপশ্যনটো চাওক। ইয়াতে আপুনি প্ৰথম অপশ্যনটোতে ফাৰ্ষ্টটোতে আপোনালোকে ক্লিক কৰিব। ইয়াতে চাওক গোটেই ডিষ্ট্ৰিক্ট কেইখন আহি যাব। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকৰ ব্লকটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যি ব্লক হয় সেইটো চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পাছত ইয়াতে আপোনালোকে দেখিব পঞ্চায়তটো ইয়াতে চাওক চেনচন বাট নট ষ্টাৰ্টেড। এতিয়ালৈকে চেনচন হোৱা নাই, যিহেতু লিষ্টখন প্ৰকাশ পাইছে। হয়তো 2 এদিনতে চেংচনো হৈ যাব। গতিকে আপোনালোকে চাওক আপোনালোকৰ পঞ্চায়তত কিমানটা 2022 বৰ্ষত 8 আগষ্টত যিখন লিষ্ট প্ৰকাশ পাইছে, এই লিষ্টখনত আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত কিমানটা চৰকাৰী ঘৰ আহিছে আপোনালোকে চাব পাৰে। এই লিষ্টখন কেতিয়া আপডেট কৰিছে এতিয়া লিখাই আছে চাওক, ৰিপৰ্ট লাষ্ট আপডেট 12 আগষ্ট 2022। লিষ্টখনহে প্ৰকাশ পাইছে। যেতিয়া লিষ্টখনৰ আণ্ডাৰত কোনজন ব্যক্তিৰ আণ্ডাৰত PMAOই ঘৰটো আহিছে বা কাৰ নামত আহিছে, নেক্সট পৰ্যায়ত হয়তো আপডেট কৰিব পাৰে। 2 এদিনতে হয়তো আপডেট কৰিব। গতিকে নেক্সট ভিডিঅ'টো যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টো মই ধুনীয়াকৈ বনাই দিম। গতিকে এই ভিডিঅ'টোত জনাবলগীয়া ইমানখিনিয়ে আছিলে। আপোনালোকে PMAOৰ লিষ্টখন কেনেকৈ চাব, কেনেকৈ আপোনালোকে চেক কৰিব, গতিকে গোটেইখিনি জনাই দিলোঁ। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব। চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। ধন্যবাদ।